নেক্সট টাইম ট্ৰাই কৰিম আৰু আজি হ'ল মানে কৃষ্ণৰ জন্মদিন জন্মাষ্টমী বুলি কয় তো অসমীয়া তো আমি যে আছোঁ যে মানে কৃষ্ণ মানে য'ত খেলা খেলিছিল তাৰপিছত যিখন পৰ্বত দাঙিছিল মানে কৃষ্ণ য'তো মানে সৰু কালটো মানে ক'ত হৈছিল আমি যিহেতু তাতে আছি তো বলক আমি দেউতাই মানে এটা লগৰ এটাক নিবা আহিছিলোঁ নিবা অহাৰ পিছত মানে সি ক'লে যে অলপ মানে দৌৰি লওঁ দৌৰি কিনে বঢ়িয়াকৈ আমাৰ ঘৰত যাই কিনে ফ্ৰেছ চেছ হৈ কিনে ভালকৈ অলপ ওলাই আহিম তো সেনেকৈ মই ভাবিলোঁ অলপ মই ৰানিং কৰি লওঁ ৰানিং চানিং কৰি কিনে ভালকৈ ফ্ৰেছ হৈ মই যাম সেইটো ভাবি কিনে মই অলপ মানে ৰানিঙো কৰিলোঁ গাইজ গল্লা জোচ চাওকচোন মোৰ गल्ला की इज्जत के सवाल है भाई অলজাতো ওলে যাওঁ হৈছিল মোৰ ফল চেলেঞ্জ হাৰি গেলো আজি নেক্সট টাইম ট্ৰাই কৰিম আৰু আমি গল্লা খাম বুলি কৈছো জোছো ভাল ইমান আটা বস্তু ভাল এৰ পৰা হলেও ভাই এক সেকেন্ড 1 মিনিট 1 সেকেন্ড গেছি গল্লা খাম বুলি কৈছো জোছো দিছো দাউৰাকে তবে তো নলি খাই দিব হাই কি কৈছে মানে 1 মিনিটত এটা 200 মিটাৰৰ মাৰ মাৰিছে 400 মিটাৰ কি হ'ল বহুত ৰিভিশন মাৰলো মাৰি ভাগৰ লাগছে সি কৈছে 5 মিনিটৰ ৰেষ্ট নাই বোলে লওঁ যিমান গল্লা খাই নাই কৈছে মোৰ 1 মিনিট 1 সেকেন্ড গেছি তেওঁ গল্লা এটা নখলা অ ভাই এটাতো গল্লা খুও মই এটা গল্লা খাম তাৰে আধাটো চলি যাব আধা গল্লা খাং আৰু সিদিনা মই 57ত মাৰছো তেওঁ 1 টকা নখলে তই মোক সিদিনা কিমান আছিল 55 সিদিনা 50 তো সিদিনা মোৰ ভুল আছিল ওলা তই না বহাংতে যাব গম পাছা না এই চাও ইয়া হাবিকে ৰাখছা এই চা ৰেপিটেশ্যন মাৰি এক কৰি দিছোঁ জিও ঠাণ্ডা মাৰি আমি মানে পুৱা আহোঁতে মানে গা চা ধুইছোঁ মানে ভাবছোঁ আৰু এনেকৈ পুৱাই গা চা ধুই কিনে বঢ়িয়াকৈ আহি কিনে অলপ প্ৰেক্টিছ কৰিম অলপ বেছি প্ৰেক্টিছ নহয় অলপ কিন্তু ফিল্ডত আহি কিনে অলপ মানে জোচটো মানে বেছি হৈ গ'লে অসুৰমূৰ্তি হৈ গ'লে জোচ মানে একেবাৰে পূৰা আৰু অলপ গা ধুব লাগিব এই কিন্তু খাতাৰনাক দেই গল্লা খাব লাগিব ফ্ৰেছে চলিলোঁ ইয়াতে নাপায় আমাৰ বেয়া বঢ়িয়াকৈ যাওঁ লগতে ৰখি আছে বোলে আমাৰ তালুৱা বাবু গল্লাৰ কাৰণে দাউৰা ভাগাটো এতিয়ালৈকে মৰাই নাই তোমাৰ গল্লা এইটো বস্তু মই দেখা পাই এটা বস্তু মনত পৰিছে গম পাইছা না এইটো আছিল মানে আমাৰ কলেজ উইকৰ আমি এতিয়া মানে চেম্পিয়ন আছিলোঁ বেডমিণ্টনত কি হৈছে যোনদিনা মানে আমাৰ প্ৰাইজ দিয়ে সেইদিনা মানে মোৰ ভিতৰত আমাৰ এক্সিডেণ্ট হৈছিল এক্সিডেণ্টৰ কাৰণে মই ল'ব নাপালোঁ নাই মোৰ ঘৰত ধুনীয়া প্ৰাইজ মান পৰি আছে ভাবিলোঁ মই ইয়াকে দি খেদাম উপায় নাই তো বঢ়িয়াকৈ ঘৰৰ পৰা ওলাই আহিলোঁ যাবৰ কাৰণে লগৰ এটা ৰখি আছে ফোনো মাৰি আছে তে ফোনৰ ওপৰতে ফোন আহিছে কিন্তু ফোন ৰিচিভ কৰা নাই আমি যাই আছোঁ এতিয়া ক'ত যাই আছোঁ গোবৰ্ধন পাহাৰ গিৰি গোবৰ্ধন বুলি কয় তাৰ মানে এক্সট্ৰা নাম আছে তো অলপ এবাৰতে লগ পাই আছোঁ তাতে তো বঢ়িয়া মন্দিৰত যাই আগে ধূপ লৈ ল'লোঁ বেছি নহয় এইফালে পাৰে এইটো মানে এটা ৰাস্তা সোমাই যায় আছে হয়দি সোমাই যাব কালি বঢ়িয়াকৈ সোমাই যায় এইটো মেইন হাই ৰোড হৈ কিনে এইফালে সোমাই যায় এইটো মেইন ফাৰ্ষ্ট গেট দেখা পাব লেটছ গো ভাই ধুনীয়া মানুহ হৈছে নেকি নে চোন গাড়ী চোন ধুনীয়াৰ তো ফাৰ্ষ্ট মেইন গেট একেবাৰে এইটো এটা বঢ়িয়া মন্দিৰ আছে কৃষ্ণ কৃষ্ণ আঙুলি দেখা নাপায় পাৰিম ন উঠবা আহি পাইছোঁ এনেকৈ ভাগাৰে লাগবা লাগছি হয় খৰা দাউৰা তই দাউৰা মই নাদাউৰো নহয় নাচাই কি লাম্বে চৰা 1 মিনিটত 2টা কাই মাৰে তই কি মই দেখা পাই কিনে মোৰ কিবা ভাগাৰ ফিল হ'ব লাগছে আৰু এনেকৈ মানে ফিল্ডত দাউৰি আহিছোঁ পূৰা একদম ফাটি কিনে ভাগৰ লাগছে তই দাউৰাওতো নাই আজি আৰু মই আমি তেনে বহি দাউৰছোঁ তাতে যে চাদা মাৰি আছে ভাই
তোতে 10টা 20টা গেলে তই আহা যাহা কৰা ততে কিন্তু ভাগৰ লগা বুলি কোৱা ততে হা 10টা মাৰে এটা ই তই কেইটা মাৰা তইচোন 8টা মান মাৰা গাউলি ভাগৰ তই 2টা মাৰা এ মই এটা মান মাৰো ফৰাসি করে দেখালে তাও না মারে দুইদিনও পিন্ধা নাই দুদিন পিন্ধা না সিঙ্গেল গিয়ে একদিন খালি আপি লক করবা গেছিল 1000 টাকা স্যান্ডেল দিছ তার পিছতে নাই চাওক গাইজ 1000 টকীয়া চেণ্ডেল এই আমাৰ 80 টকীয়া চেণ্ডেল কিন্তু 80 টকীয়া চেণ্ডেলৰ পাত্তা নাপায় সি 1000 টকা দেখিছোঁ পাব আমি 100কে ল'লোঁ 100 টকাকৈ আমি 10 যোৰ চেণ্ডেল পাম মোৰ 2 মাহ হ'ল ফেব্ৰিক লাগাব লগা অৱস্থা হৈছে 200 টকা চেণ্ডেল চাও সেই চাও 200 টকীয়া চেণ্ডেল মাথা মাৰি লৈছোঁ ঐ চাকৰি ল'ব লাগিব গম পাইছা নাই তই যদি চাকৰি মানে কি কয় চাকৰিৰ কাৰণে যদি তই ভগৱান তই সেনেকৈ যাব নোৱাৰা কি তই একেৰাই যাবি চাকৰি পাব লাগিব টিভি পাবি ও স্যার নমস্কার এইয়া পাহাড় ওই পিলু ডাউরা নহলে কামান্ডার চাকরি নাপাবা ডাউরা চাকৰি নাপালে তিনি নাপাবা ও এৰি শর্টকাট লো ভাই এ অইদিটো হে দিগদাৰ এই দিগদাৰ অইদি মানে সেই চিধা অলপ মানে সেই থাকে অইদি কিন্তু বৈদ্য আপ না মানে এখন এইখন পাহাৰ যোনখন মানে কৃষ্ণই চিধা মন্দিৰ নামছিল বগদা পাহাৰখন অ' ভাই এটা কাম কৰ তোক দোকান হাতে দিছোঁ এই গাছমাখান গাছ এডাল দাংচোন পাৰ যদি ও ভাই ৰাস্তা নদী মোৰ ৰকা দেখিনিয়ে তাৰে ওপৰত নাই চিলা বুলি যে পাহাৰ দাংচি হয় আজি মানে বহুতে মানুহ হৈছে আজি ঐ দাৰবা আহিলেও মানে এনেকৈ খাম নলাই ঐ যিখিনি মানে যিখিনি খোজ কাঢ়া আৰু ইয়াতে লেখা আছে চাওঁচ না 400 মিটাৰ মানে তলৰ পৰা ওপৰত গ'লে 400 মিটাৰ আছে তো আমি এনেকৈ প্ৰেক্টিছ কৰিব আহোঁ এতিয়া এনেকৈ কিন্তু আজি এইখিনি ওপৰত ৰান্ধোতে একেবাৰে কষ্ট খামেই দিছে এই এটা মালকেইটাই আমাক আহি কিনে 1 ঘণ্টাৰ বেছি ৰখছে আমি গা ধুছোঁ চাহ খাইছোঁ ফিল্ডত ফাটি আহিছোঁ গম পাইছা না গল্লা নোখোৱালা গম পা না তোমাক আধা গল্লা খুৱামতো 1 মিনিটত দুটা মাৰবা দিছিল 1 মিনিটত 2 পাক মাৰবা দিছিল কৈছিল যে গল্লা যিমান খা খাবি তোৰ মত 1 সেকেন্ড বহুত দেৰি কৰিলে তুমি খং উঠি মই তোমাৰ ওপৰত বহুত কষ্ট কৰি আহিছে দে ঘাম ওলছি তোমাৰ মানে কি হ'ল চাহ গল্লা ল'বৰ কাৰণে আজি লগো 1 ঘণ্টা ৰখাব লগা আছিল উপায় নাই গল্লা মেইন গল্লা আমি এতিয়া ম'ম' মানুহ গোলাপ জামুনৰ দৰে কলা মলা পৰি গৈছি গল্লা খাই তো বঢ়িয়াকৈ আহি পালোঁ ফিল্ডত মেইন মন্দিৰ ওপৰতে আছে এই মন্দিৰত আমাৰ দেখা নাপাবা নাপায় বেলেগ জেগা এটা আহিলে মানে মন্দিৰ চন্দিৰ ওপৰত আহিলে নিজৰ মানে চাফ চিকুণ নিজৰ এটা ৰাখিব লাগে মানে পেকেট চেকেট যাতে য'তে ত'তে নেপেলায় পিট চিট নেপেলায় তো যেনেকৈ ইয়াতে মানে পিট মাখান পেলাছি না তো পেলাব নালাগে সিটো এটা নাচাই কিয়া না খোজকাঢ়ি আহিলোঁ এতিয়া অলপ ৰেষ্ট লৈ কিনে যাওঁ ওপৰত দুনিয়াৰ মানুহে মানুহ ঐ যাওঁ যাওঁ চাওঁ চশমা দিওঁ ও এই চশমা পিন্ধি কিনে মোৰ কি হৈছে গম পাইছা না মূলা তাতে খুন্দা খাইছোঁ মোক কেনে কলা হৈছে মূলা তাতে খোৱা নাই আমি গাড়ীত খাইছা অলপ তোৰ লগত মিলছে আপি চাব না গাহৰিৰ লেংটি আন লাগছে এখন আমি এনেকৈ আনচাম কামত দিব ইয়াতে মানে কাছ চাহ এটা আছে মই দেখাই আছোঁ এই চানাটো কি পিলো কি বাচ্চা তোৰ ভাইৰে গেল বাচ্চাটো বঢ়িয়াকৈ ওপৰত লৈছে ইমান লাইন কিয় হৈছে চাউল দিব এটি ভাইবা এই ভাইবা আমি এই একডালি দিব লাগিব তুমি যে টুপডাল আনিছা টুপডাল কোম্পানী কি কিহেদি বনাইছে কোম্পানী লাভেণ্ডাৰ ওপৰৰ পৰা কিটো এটা ভিউ লাগে ৰে বঢ়িয়াকৈ চব চব দিলোঁ চাকি তাকি দিলোঁ চব নহ'ব দিছে এতিয়া এইটো নাটটো যে আছে না মই জানাত মতে মানে পাৰে মানে কৃষ্ণৰ যিটো মানে মাৰ্বল গুটি খেলিছিল আৰু ভালকৈ নাজানো মানে এইটো যোনটো হিষ্টৰীটো ভালকৈ নাজানো যদি জানে আপোনালোকে কমেণ্ট কৰি মানে জনাব মানে এনেকুৱা ভালকৈ নাজানো যোনটো এটা হিষ্টৰী আছে মানে এটা জানো আৰু যে এতিয়া মাৰ্বল লাগি খেলিছিল বুলি এনেকুৱা খামীয়া অৱস্থা নহ'ব দিছে অলপ আগত দেখি যাম এই এতিয়া যে মানে চৰিকেইটা আছে তাতে তলত মানে কি আছে এই এটালৈ যুদ্ধ যে হৈছিল যুদ্ধ হ'লে তাৰ মানে হাতী ঘোঁৰাৰ মানে চিনবিলাক আছে তো মানে তলত যাম দেখাই দিম অলপ
বেটাকা তলত যাই আছোঁ আৰু এইগুলো তলত চাব হা এতিয়া তাৰমানে হাতীৰ চিন আৰু ঘোঁৰাৰ চিন আছে মই দেখাই দি আছোঁ এইটো মানুহৰ চিন এইটো এটা চিন আছে মানে মৰি আছে নেকি শিলমহা 2 বছৰ 3 বছৰ আগতে আছিলোঁ না Do ba 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 do do a do ba do ba do do. বঢ়িয়াকৈ মানে শান্তভাৱে বা বঢ়িয়া ভাষাত দি আছে কিবা এটা ভাল লাগে না চাই কি ইছ কি আপি নাপাই বান্ধৱ জগাবা গৈছে তই আপি ধেৰ আছে বাদ দি কৈছে বঢ়িয়া হেৰি কৰি আহ ভাই নজকাবিও বঢ়িয়া বাগাত দিছিল গম পাইছা না তই আহি কিনে চিল্লে কিনে তই ইয়াতে ইয়াক হেল্ল' মানে জগাই দিলি হেল্ল' হা এইটো না যোনটো মানে হাতী চিন যায় সেইটো হাতী সেই অ' মাছ আছে না ভেকালি আছে ওতে এইটো খৰা চিন এটা আছে ইউ বিগ মাংকি অ' ভাই যোনটো মানে গিৰি গোবৰ্ধনৰ মানে হিষ্টৰীটো মানে জানি কিনে বহুত ভাল লাগে মানে মই মানে আইতাই কৈছিল মামা আইতাই আমাক কৈছিল মানে যোনটো গিৰি গোবৰ্ধনৰ হিষ্টৰী কি হৈছে আমাৰ আগৰ দিনৰ ককা আইতাগিলা ভালকৈ জানিছিল আমি সেইগিলা নাজানো না ভালকৈ মানে কেনেকুৱা অলপ চলপ জানো মানে বেছিকৈ নাজানো হ'লেও মানে যিটো মানে আছিল না এইটো কৃষ্ণ যিটো মানে সৰু কালটো এতেই মানে সেই কৰিছিল মানে কিবা এটা ভাল লাগে আৰু যোনটো কৃষ্ণৰ মানে হিষ্টৰীটো শুনি কিনে কোনোবাই কয় এখন বোলে অৰিজিনেল গোবৰ্ধন পাহাৰ নহয় গম পাইছা ন হা এই মোকো মানে এটা আহোঁতে লগৰ এটা কৈ আছে বোলে এখন বোলে নহয় মানে যিখন দাঙিছিল সেইখন বোলে নহয় কৈ আছে কিন্তু ভালকৈ সঠিকটো মানে নাজানো আৰু এখনতো কিন্তু কিছুমান মানে সেনেকুৱা চিহ্ন আছে মানে ধৰি লও এই কৃষ্ণৰ গৰু চৰা গৰুৰ সেই খোজৰ চিন আছে বা কৃষ্ণৰ হেৰিৰ আছে মানে ভৰিৰ খোজ আছে বঢ়িয়াকৈ গাছতো বঢ়িয়া নিৰল নিষ্ঠত বাগাত দি আছিল মই দেখালোঁ এই ভিডিঅ'টোত এই ই কি কৰিছে তই আহি কিনে আগে ভিডিঅ' বনাইছে আৰু মোক ক'ব লাগছি মই ভিডিঅ' বনাওঁতে সি একো লচৰ নাই তাতে ৰখি আছে ই হিলু সেনেকৈ মাতি আছে आज हम लोग आए हैं गोवर्धन पहाड़ में महारत हासिल करने বৰষুণ আহিব লাগছি ঐ বৰষুণ আহিবই দেচোন দে জন্মদিন আৰু যেতিয়া কৃষ্ণই জন্ম পাইছিল তেতিয়াতো ধুমুহা বতাহ আহিছে ধুমুহা একেবাৰে আহিছে একেবাৰে তো বৰষুণ আহিবই তো লাহে লাহে বৰষুণ পুৱা অলপ পৰলা বৰষুণ আজি চাগে দিনটো ইমান দিয়ে থাকিব নেকি ভাই মেঘালয়ৰ ফিলিং আহিছোঁ অ' ভাই তহঁতৰ কি দুখ হৈছে মোকো কচোন কৈ মই শুনো বহুত দুখ হয় কিয় দুখ হৈছে দুটা চাকৰি পাইছোঁ কোনটো লং তাকে চাকৰি ল কেলা চব দুটা চাকৰি পাইছা মানে সেই কৰিব পৰা নাই নেকি মানে চইচ কৰিব পৰা নাই কোনটোত যাম ফাৰ্ষ্ট যোনটো চাকৰিটোত দৰমহাকৈ মানে তো ফাৰ্ষ্ট চাকৰিটোত দৰমহা 9,500 9,500 আৰু ছেকেণ্ডটোত 11,000 দিব 11,000 এটা হ'ল ফ্লিপকাৰ্টত চাকৰিটো চাকৰিটো আমাৰ কাৰণে সেইটো চাকৰি হয় দিব ভাই যাৰ লগত পইচা নাথাকে সেইখিনি চাকৰি 10,000 টকা মানে আমাৰ কাৰণে চাকৰি মই কথাটো এগ্ৰী কৰোঁ হয় তো ভিতৰত বা কি দেখা পালোঁ কি দেখা পালোঁ মই একো নাজানো এতিয়া ঘৰত যাম বৰষুণ আহিব লাগছে বৈদ্য তো যাওঁ জোৰে বৰষুণটো আহিবই গমেই পাম তো 400 মিটাৰ লিখি থৈছোঁ আজি গিলি যোৱা নাই 400 মিটাৰ তই লাগছা আজি গিলি সপ্তাহ নাই ৰেচপেক্ট সঁচাই ৰেচপেক্ট এইটো চাচোন চা বাচ্চাটো কেনেকৈ লৈ আছে কান্ধত আজি ভিডিঅ'টো ইমানতে আছিল তো লগ পাইছোঁ নেক্সট ব্লগত বাই বাই हम लोग आए महारत हासिल करने